আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ গোলনেমুৰ এটা ৰেচিপি। এইটো এটা গোলনেমু আচাৰ বনাম। আহক আমি ৰেচিপিটো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই যাম। ৱেলকাম টু পিংকু কিটচেন। পিংকু কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। মই গোলনেমু লৈছোঁ 1 কিলো আৰু কেঁচা জলকীয়া লৈছোঁ। এতিয়া গোলনেমুখিনি বঢ়িয়াকৈ কাটি ল'ম। মই 4 টুকুৰাকৈ কৰিম এটা গোলনেমু। বেছি সময়ৰ প্ৰয়োজন নাই। এইটো ৰেচিপি খুব সহজ আৰু বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। সম্পূৰ্ণ 1-1.5 বছৰ পুৰা থৈ দিব পাৰি, একো বেয়া নহয়, খালি মাজে মাজে ৰ'দালেই হ'ল। এইদৰে গোলনেমুকেইটা এনেকৈ কাটি লৈছোঁ। বজাৰত সাধাৰণতে পোৱা আচাৰতকৈ ঘৰুৱা আচাৰটো বহুত ভাল আৰু খুব সহজতে বনাবও পাৰি, আৰু এইবোৰ বস্তু সাধাৰণতে পোৱাই যায় গাঁওবোৰত। এতিয়া জলকীয়াকেইটাও বঢ়িয়াকৈ এনেকৈ কাটি ল'লোঁ। ভোট জলকীয়া হ'লেতো আৰু বেছি ভাল হয়। ইয়াত এতিয়া ভোট জলকীয়া পাবলৈ নাই। জলকীয়াখিনিও কটা হৈ গ'ল। এতিয়া এইখিনি অলপ সময় ৰ'দত মেলি দিম। মই ৰ'দটো ভাল হ'লে 2-3 ঘণ্টাৰ কাৰণে দি দিব পাৰে, নহ'লে যদি ৰ'দ চোকা নহয় 6-7 ঘণ্টা দিব পাৰে। এতিয়া ইয়াতে মই অলপ হালধি সানি লৈছোঁ। ইয়াৰ পিছতে নিমখ দি লৈছোঁ। গোটেইখিনি ভালদৰে নিমখ হালধি দিয়াৰ পিছত এনেদৰে ভালদৰে সানি ল'ম। তাৰপিছত মই ইয়াক 4-5 ঘণ্টাৰ কাৰণে মই ৰ'দত থৈ দিম। বা আৰু এটা কাম কৰিব পাৰি, নিমখ সৰহকৈ সানি বৈয়ামত 1 ৰাতি থৈ দিবও পাৰি, তেতিয়া ৰ'দ দিবৰ প্ৰয়োজন নাই। এতিয়া ইয়াৰ কাৰণে এটা মছলা বনাম। তাতে শুকান জলকীয়া লৈছোঁ 5-6টা, ধনিয়া দিছোঁ, অলপমান চাহী জিৰাও দি দিছিলোঁ। এতিয়া অলপ চপ দি দিছোঁ ইয়াতে। তাৰপিছতে এইখিনি অলপমান আজৱাইন মোহাৰি পেলাই দি দিছোঁ। আজৱাইন দিলে ফ্লেভাৰটো খুব ভাল হয়। ধনিয়া আৰু অলপ দি দিছোঁ। এতিয়া এইখিনি 4 বা 5 মিনিট সময় ট'ষ্ট কৰি ল'ম। এইদৰে ইয়াক এনেদৰে ভালদৰে ট'ষ্ট কৰি ল'ম অলপ। গৰম হৈছে আৰু এটা ধুনীয়া গোন্ধ আহিবলৈ আৰম্ভ হৈছে। বেছি ভাজিব নালাগে, বেছি ভাজিলে মছলাৰ সেইটো নাথাকে, গৈ লাষ্টত যায়। সেইকাৰণে অলপ সময় ট'ষ্ট কৰি ল'ম, বেছি নহয়। এতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিত দি আমি এটা মছলা তৈয়াৰ কৰি ল'ম। ইয়াত ধুনীয়া মছলা এটা বনাই ল'ম, এটা গুড়া মছলা, খুব ধুনীয়া গোন্ধ। এইটো আমাৰ মছলাটো ৰেডি হৈ গ'ল। এতিয়া মই 1 লিটাৰ মিঠাতেল লৈছোঁ। তেলখিনি এতিয়া ভালকৈ উতল আহিবলৈ দিম। এতিয়া ইয়াতে মই অলপমান চাহী জিৰা দি দিছোঁ, উতলতে দি দিছোঁ। এইটো ধুনীয়া গোন্ধ এটা আহিছে চাহী জিৰাখিনি দি দিয়াৰ কাৰণে। এতিয়া ৰ'দৰ পৰা আনি যোনখিনি নেমুখিনি এতিয়া এনেদৰে এটা বাতিত লৈ লৈছোঁ। নেমুখিনি নৰম হ'বলৈ আৰম্ভ হৈছে। এতিয়া ইয়াতে তৈয়াৰ কৰি ৰখা মছলাখিনি দি দিম। তাৰপিছতে এই তেলখিনি অলপমান ঠাণ্ডা হোৱাৰ পিছত ইয়াতে দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই ল'ম। ইয়াক এনেদৰে লৰাই লৈছোঁ খুব ধুনীয়াকৈ। যাতে গোটেই মছলাখিনি মিক্স হৈ যায় নেমুৰ লগত।
অলপ গৰম হৈয়ে আছে। হ'লে আৰু খুব সহজ আৰু একো নাই। ইয়াৰ পিছত আৰু কি আৰু বৈয়াম ল'ম, বৈয়াম এটা। তাৰপিছতে ইয়াতে এতিয়া নেমু আচাৰখিনি ইয়াতে দি থৈ দিম। এয়া আমাৰ নেমু আচাৰ হৈ গ'ল। খুব সোনকালে অতি সহজতে বনাব পৰা এইটো ৰেচিপি। ৰেচিপি বুলি নকয়, এইটো এটা পিকল, এটা আচাৰ আৰু ৰেচিপি এক প্ৰকাৰৰ। এতিয়া ইয়াক বঢ়িয়াকৈ 6-7 মাহৰ কাৰণে বেয়া নোহোৱাকৈ, টেনশ্যন নোহোৱাকৈ 6-7 মাহৰ কাৰণে খাই থাকিব পাৰিব। খালি মাজে মাজে ইয়াক ৰ'দাই থাকিলেই হ'ল। লাষ্টত এতিয়া ইয়াত তেলখিনি ইয়াত দি দিম। তেলত থকা যিখিনি মছলা, এইখিনিয়ে মেইন আচল বস্তুখিনি। এইয়া আমাৰ গোল নেমু আচাৰ ৰেডি হৈ গ'ল। ইয়াক 1 সপ্তাহমানৰ পিছত খুব ধুনীয়া হ'ব খাবলৈ। এতিয়া মাজে মাজে খালি ৰ'দাই থাকিম ৰ'দত। 1 সপ্তাহ 10 দিনৰ পিছত ইয়াক ব্যৱহাৰ কৰিব পৰা যাব। তেতিয়া যোনটো নেমু তিতিকি ভাত, সেইটোও গুচি যাব। এটা তিতা তিতা ভাৱ থাকে। আগলৈকেও মোৰ ভিডিঅ'বোৰ চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু ৰেচিপিটো চাই যদি ভাল পায়, তেনেহ'লে লাইক আৰু কমেণ্ট কৰি দিব। ধন্যবাদ।